তাৰপৰা কাচকল এটা আছে তাকে টুকুৰা টুকুৰ কৰি লৈছোঁ। তাৰ এতিয়া মই এইকেইটুকুৰা বইল কৰি পেলাই কোপ্তা বনাম। আপোনালোকক কেনেকৈ বনাম দেখুৱাই আছোঁ। এয়া মোৰ বইল হৈ গ'ল। তাৰপিছত এতিয়া মই বাকলি গুচাই ধুনীয়াকৈ ইয়াক পিটিকি পেলাই মই ইয়াত এটা ডিম দিম। এটা ডিমে যথেষ্ট, এটা কাচকলত বেছি দিলেও বৰ কিবা হয়, পনীয়া হৈ যায়। গতিকে এটা ডিমৰ কুহুমখিনি দিম। তাৰপিছত যিখিনি বগা অংশ থাকিব সেইখিনি মই লেটিয়াই ভাজিম। সৰু পিঁয়াজ এটা ধুনীয়াকৈ কুটি লৈছোঁ। তাৰপিছত ইয়াত দিম এতিয়া অকণমান হালধি, দিছোঁ। তাৰপিছত অকণমান নিমখ সোৱাদ অনুসৰি নিমখ, অকণমান জিৰা গুড়ি। আজি জিৰা গুড়িও নাই, বটল চুচি দিবলগীয়া হৈছে। জিৰা গুড়ি অকণমান দি দিলে ভাল লাগে। তাৰপিছতে এনেকৈ হাতেৰে পিটিকিলে ধুনীয়াকৈ জলকীয়াও দিব পাৰে, ইয়াত ধনিয়া পাত দিব পাৰে। মই আজি জলকীয়া নিদিওঁ, আৰু জলকীয়া দিলে নাখায়। সেইকাৰণে এনেকৈ সৰু সৰুকৈ কৰি ধুনীয়াকৈ এইটো ইয়াত জুবিয়াই ল'ব। এনেকৈ জুবিয়াই লেটিয়াই তেলত ভাজি দিব। মই পিছত দেখুৱাই আছোঁ আপোনালোকক। ভজা হ'লে দেখুৱাম। কোপ্তা ৰেডি। কেনেকুৱা লাগিছে আপোনালোকৰ? ভাল লাগিছে, লোভ লাগিছেনে বাৰু? মই আজি এনেকৈ খাম। এয়া লগতে তিয়ঁহৰ চালাড থাকিব, লগত দালি আৰু পটল ভাজি। চব নেদেখোঁ আৰু।